ক্লাছ 10ৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ চাগে ইতিমধ্যে অসমীয়াখন পঢ়ি কমপ্লিট হৈছেই গতিকে এই ভিডিঅ'টো সেইকাৰণে বনোৱা হৈছে তোমালোকে এতিয়া আৰু টেষ্ট পেপাৰসমূহ ৰিভিজন কৰা যিমান পাৰা ইয়াত তোমালোকে বহুতখিনি দৃষ্টিকৰে টেষ্ট পেপাৰসমূহ দেখিবলৈ পাবা আৰু টেষ্ট পেপাৰসমূহ তোমালোকে এবাৰ ৰিভিজন কৰিলে তোমালোকৰ যিসকলে লেটাৰ পাম বুলি ভাবি আছা তেওঁলোকৰ কাৰণে বহুত বেছি সুবিধা হ'ব কাৰণ প্ৰশ্নসমূহ দেখিলে তোমালোকে গম পাবা যে কেনেধৰণৰ প্ৰশ্ন আহিব পাৰে আৰু যদি মাজতে কিবা প্ৰশ্ন নপঢ়া থাকি যায় তেতিয়াহ'লে তোমালোকে সেই প্ৰশ্নটো পঢ়ি ল'ব পাৰিবা সেইকাৰণে টেষ্ট পেপাৰটো ৰিভিজন কৰাটো অত্যন্ত জৰুৰী লগতে তোমালোকে যদি কিবা প্ৰশ্ন নোৱাৰা থাকে তেতিয়াহ'লে আমাৰ চেনেলত গৈ চাব পাৰিবা অসমীয়া কিতাপখনৰ ভিতৰুৱা প্ৰশ্ন 100টাতকৈ বেছি ছল্ভ কৰি থোৱা হৈছে আৰু টেষ্ট পেপাৰসমূহৰ গ্ৰামাৰৰ ওপৰতো এটা ভিডিঅ' বনাই থোৱা হৈছিলে য'ত টেষ্ট পেপাৰসমূহৰ যিবোৰ গ্ৰামাৰ আহিছিলে সেই গ্ৰামাৰবোৰ ছল্ভ কৰি থোৱা হৈছে তাত গতিকে তোমালোকে চাবা ভালদৰে গোটেইখিনি টেষ্ট পেপাৰ ভালদৰে ৰিভিজন কৰা নিশ্চয় লেটাৰ মাৰ্ক আহিবই লগতে যিসকলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ অনুৰোধ থাকিল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ